গ্ৰাম 430 গ্ৰাম আজি দেখাইছোঁ আমাৰ এখেতেনো কেনেদৰে শ'ল মাছটো বনায় তাকে অলপ বোলো আপোনালোককো দেখাওঁ আৰু আমাৰ এওঁ বাৰু সাধাৰণতে এনেকৈ মাছবিলাক বইল কৰিয়ে বেছিভাগ বনায় আৰু খায়ো বাৰু ভাল লাগে সেয়েহে আজি এই ধুনীয়াকৈ কাটি ল'লে এনেদৰে কাটি মেলি লৈ কেৰাহীত এনেদৰে ডাল কচু আকৌ বুটলি অনা হৈছিলে তাকে কেৰাহীত সুদা কেৰাহীখনত এনেকৈ কাটি দিয়া হ'ল আৰু তাৰ ওপৰত দি দিছে কঁঠালগুটি যিহেতু এতিয়া উপলব্ধ আৰু দাইল কেইটামান আৰু সেয়া উতল অহাৰ লগে লগে শ'ল মাছ কেইপিচ এনেদৰে দি দিলে আৰু দি দিয়া পাছতে মানে এটা ধুনীয়া চেণ্ট কি বুলি ক'ম এতিয়া ধুনীয়াকৈ উতলি আহি আছে আৰু ধুনীয়াকৈ তাতে হালধি কিন্তু ব্যৱহাৰ কৰা নাই নিমখ ব্যৱহাৰ কৰিছে আৰু অলপ দেৰি হোৱাৰ পাছতে এয়া মান ধনিয়া জলকীয়া আদা নহৰু এই সকলোবিলাক খুন্দি লোৱা হৈছে আৰু লগতে টুকুৰা পিঁয়াজো দিয়া হৈছে বাৰু দেই আৰু এনেদৰে খুন্দি মেলি ধুনীয়াকৈ দিয়া হৈছে আপোনালোকে বাৰু এনেদৰে বইল খায়নে আৰু বইল খালে বহুতো উপযোগী সকলোৱে জানে সেইটো কথা আৰু তাতে বাৰু এনেকৈ ঔটেঙাও দি দিয়া হ'ল যিহেতু এতিয়া কোমলীয়া ঔটেঙা পোৱা হৈ আছে গছতে আৰু সেয়েহে এনেকৈ ধুনীয়াকৈ সকলো মা মছলা মানে কি আৰু ঘৰতে পোৱা এই আদা নহৰু পেষ্টটো দি দিলে এয়া ধুনীয়াকৈ হৈ যোৱা যেন অনুভৱ হৈছে আৰু আমাৰ এওঁ কৈছে ইয়াতে খৰিচা অকণমানো দি দিলে তাৰ পাছতে মাছ ফ্ৰাই কৰিলে আৰু এয়া খাবৰ উপযোগী হৈ গ'ল যিহেতু আমাৰ হোটেলতে এনেদৰে খোৱা হৈছে আৰু ইয়াতে এনেদৰে খাই দিছে আমাৰ মাইনা কলিজাজনীও এনেকৈ ধুনীয়াকৈ খাই ভাল পাইছে আৰু গৰৈ মাছো পুৰা পিটিকা আছিল লগত বাৰু এয়া এনেদৰে খোৱা হৈছে খাই চাব এনেকৈ যদি এবাৰ যদি বনাই মেলি খায় তেতিয়া গম পাব আজিলৈ এই ৰেচিপিটো দেখালোঁ আপোনালোকক কেনে পালে জনাব